সময়ৰ মূল্য। এসময়ৰ কথা। এখন গাঁৱত এজন বুঢ়া মানুহ আছিল। তেওঁ নিজৰ ল'ৰাজনৰ প্ৰতি অসন্তুষ্ট আছিল, কাৰণ তেওঁৰ পুত্ৰ বহুতো এলেহুৱা আৰু অকামিলা আছিল। একো কাম বন কৰা নাছিল। গাঁৱত ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিছিল। তেতিয়া বুঢ়া মানুহজনে নিজৰ ল'ৰাজনক এটা শিক্ষা দিব খুজিলে। ল'ৰাজনক মাতি আনি ক'লে, "বোপাই, ঘৰৰ ভিতৰৰ আলমাৰীত এটা ঘড়ী আছে, সেইটো উলিয়াই আনা।" ল'ৰাজনে দেউতাকৰ কথা মতে ঘড়ীটো উলিয়াই আনিলে। তাৰ পাছত দেউতাকে ক'লে, "এটা কাম কৰা, ঘড়ীটো বজাৰলৈ লৈ যোৱা আৰু লগ পোৱা মানুহখিনিক ঘড়ীটোৰ দাম সুধিবা।" ল'ৰাজনে ঘড়ীটো লৈ বজাৰলৈ গ'ল। বজাৰত মূল্য সুধিলে। কোনোবাই ক'লে 500 টকা, কোনোবাই ক'লে 1000 টকা, কোনোবাই ক'লে 1500 টকা। বিভিন্ন ধৰণে সকলোৱে বেলেগ বেলেগ দাম ক'লে। দেউতাকৰ ওচৰলৈ আহি ল'ৰাজনে ক'লে যে সকলোৱে দামটো ভিন্ন ভিন্নকৈ কৈছে। বুঢ়া মানুহজনে পিছদিনা ঘড়ীটোৰ সময়ৰ মূল্য সুধি আহিব ল'ৰাজনক আকৌ বজাৰলৈ পঠালে। ল'ৰাজনে একো বুজি পোৱা নাছিল। দুখী মনেৰে ল'ৰাজনে বজাৰলৈ গ'ল। সকলোকে সুধিলে। বহুতে ভাবিলে যে ল'ৰাজনৰ মানসিক অৱস্থা ভাল নহয়। কিছুমানে হাঁহিলে। ল'ৰাজনে শেষত এজন বুঢ়া মানুহৰ তাত গ'ল। কিন্তু তেওঁ এই কথাখিনি কোৱাত তেওঁ বুজি পালে। তেওঁ ক'লে, সময়ৰ মূল্যৰ ওপৰত কোনো মূল্য নাই। কোটি টকা দিও জীৱনৰ 1 ছেকেণ্ড নোপোৱা। সময়ৰ ভাল কথা। সময়ৰ দুটা কথা আছে, এটা ভাল কথা, এটা বেয়া কথা। বেয়াটো হ'ল সময় গুচি যায়, আৰু ভালটো তুমি সময় ক'ত ব্যৱহাৰ কৰা সেইটো তোমাৰ হাতৰ ওপৰত। সকলোৰে কাৰণে দিনটো 24 ঘণ্টা থাকে। ধনীৰ কাৰণেও 24 ঘণ্টা, দুখীয়াৰ কাৰণেও 24 ঘণ্টা। কেৱল এইটো তোমাৰ হাতত যে সেই সময়েৰে তুমি কি কি নতুন কৰিব পাৰা। জীৱনৰ এক মুহূৰ্ত তোমাৰ বাবে অতি মূল্যৱান। লোকজনৰ কথা শুনি ল'ৰাজনৰ চকু খুলিলে। ল'ৰাজনৰ বহুত পৰিৱৰ্তন আহিল। ঘৰলৈ আহি দেউতাকক সকলোখিনি কথা ক'লে, আৰু ল'ৰাজনে দেউতাকৰ লগত কাম-কাজ কৰিব ধৰিলে। ল'ৰাজনৰ জীৱন সলনি হ'ল। ইয়াৰ পৰাই এইটো গম পোৱা যায় যে সময় যথেষ্ট মূল্যৱান। আমি জীৱনৰ প্ৰতি এক মুহূৰ্ত এনেকৈ ব্যৱহাৰ কৰিব লাগে যে ভৱিষ্যতে আমি এনেকৈ ক'ব নালাগে যে আমি সেই সময়খিনি এনেই অবাবতে নষ্ট কৰিলোঁ। সেয়েহে নিজৰ প্ৰয়োজনীয় সময়খিনি সযতনে ব্যৱহাৰ কৰা উচিত। সময়ৰ মূল্যৰ এই কাহিনীটো আপোনালোকক আগবঢ়ালোঁ। ভিডিঅ'টি যদি ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টি লাইক কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।